আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু নাহমাদুহু ওয়া নুসাল্লি আলা রাসূলিহিল কারীম আম্মা বা'দ। আল্লাহ তাবারাক ওয়া তাআলা লাখ লাখ শুকরিয়া। মহান আল্লাহ পাকে আমাক দুনিয়াত বহুত ধৰণৰ নিয়ামত দান কৰিছে আৰু সকলোবোৰ নিয়ামতৰ ভিতৰত এটা ডাঙৰ নিয়ামত হৈছে মাল অৰ্থাৎ ধন সম্পত্তি। ধন সম্পত্তি আল্লাহ তাআলাই সকলোকে দান কৰিছে, কম বেছি, কাৰোবাক বেছিকৈ দান কৰিছে, কাৰোবাক কম দান কৰিছে। এই ধন সম্পত্তি আল্লাহ তাআলাই আমাক দান কৰিছে যদিও তাক আমাক মালিক বনাই দিছে যে এই ধন সম্পত্তিবোৰ তোমালোকে দুনিয়াত চলিবৰ কাৰণে, দুনিয়াৰ জৰুৰতৰ বস্তুবোৰৰ কাৰণে তোমালোকে খৰচ কৰা আৰু আখিৰাতৰ কাৰণে কিছুমান জাকাত, ফিতৰা, সদকা আদি তোমালোকে মোৰ ৰাস্তাত খৰচ কৰা, আল্লাহৰ ৰাস্তাত কিছুমান দান কৰা। আৰু কৈছে এই ধন সম্পত্তিবোৰ তোমালোকে হালাল তৰিকাৰ উপাৰ্জন কৰা আৰু হালাল জেগাত হালাল কামত খৰচ কৰা। কিন্তু বৰ্তমান পৰিস্থিতিত দেখা গৈ আছে বহুতো যে ধন সম্পত্তিবোৰ উপাৰ্জন কৰি আছে হাৰাম তৰিকাত। হাৰাম তৰিকা কোনটো? যিটো নাম হৈছে সুদ। আজিকালি বহুতো দেখা গৈ আছে সুদটো বিজনেছৰ নিচিনা কৰি আছে, সুদৰ বিজনেছ হৈ আছে। সুদটো মানুহে সুদ বুলি নাভাবি বিজনেছ বুলি ভাবি কৰি আছে আৰু সুদটো ইমান আম হৈ গৈছে, সুদটো একেবাৰে মুখৰ কথা বুলি ভাবি গৈছে। সকলোৱে জানে সুদ হাৰাম হয়। সুদৰ কাৰণে কোৰাণ মজিদত, হাদিছ শৰীফত কিমান ৰেৱায়ত আহিছে। সেইবোৰ ৰেৱায়ত যেতিয়া আমি পঢ়োঁ বা শুনো আমাৰ গাৰ নোম শিয়ৰি যাব। কিন্তু আজিকালি মানুহৰ ভয় নাইকিয়া হৈ গৈছে। সুদৰ ফাইদাটো দেখি আছে কিন্তু সুদৰ লোকচানটো দেখা নাই। সুদটো ইমান বেয়া বস্তু, যদি সেইটো আমি জানিলোঁ হয়, জানো তথাপিও মানে আমি ভয় নকৰি পেলাই সুদৰ কাৰোবাৰ কৰি আছোঁ। যদি কিছুমান মানুহৰ ধন সম্পত্তি বেছি আছে, টকা পইচা বেছি আছে, সেই সুদৰ কাৰণে মানুহক ধাৰলৈ দি আছে আৰু কিছুমানে সুদৰ কাৰণে ধাৰলৈ লৈ আছে। বেলেগ বেলেগ ধৰণৰ পদ্ধতিত, বেলেগ বেলেগ ধৰণৰ তৰিকাত সুদৰ কাৰোবাৰ কৰি আছে। মানুহে সুদৰ বিজনেছ কৰি আছে, সুদৰ লেনদেন কৰি আছে। কিন্তু আল্লাহ তাআলাই কোৰাণ মজিদত কৈ দিছে, আহাল্লাল্লাহুল বাই'a ওয়া হাৰামাৰ ৰিবা। তোমালোকৰ কাৰণে মই বেচা কিনাটো হালাল কৰি দিছোঁ আৰু সুদটো তোমালোকৰ কাৰণে হাৰাম কৰি দিছোঁ। সুদটো ইমান কঠোৰ কঠোৰ ৰেৱায়ত আহিছে হাদিছ শৰীফত আৰু কোৰাণ মজিদত। সুদটো ইমান বেয়া বস্তু। যিখন ঘৰত সুদৰ কাৰোবাৰ হ'ব, যিখন ঘৰত সুদৰ পইচা সোমাব, সেই ঘৰখন বৰবাদ হৈ যাব, বেছিদিন আৰু নচলে। আৰু সেইখন ঘৰৰ একেবাৰে ল'ৰা ছোৱালীৰ পৰা সতি সন্তানলৈকে, একেবাৰে নাতি পুতিলৈকে সেইখন ঘৰ একদম বৰবাদ হৈ যাব। প্ৰথমতে কেইদিনমান আপোনালোকে দেখিব যে সুদৰ পইচা লৈছোঁ কাৰণে, সুদৰ ইনকাম কৰিছোঁ কাৰণে অলপ মালদাৰ হোৱা দেখিব। কিন্তু কেইদিনমানৰ পিছত, কেইবছৰমানৰ পিছত দেখিব সেইখন ঘৰ ধ্বংস হৈ গৈছে। আৰু সুদ খোৱাসকলক, সুদ লোৱাসকলক হাদিছ শৰীফত আহিছে, যিসকলে সুদ খায়, যিসকলে সুদ লয়, যিসকলে সুদৰ ব্যৱহাৰ কৰে, সুদৰ কাৰণে সাক্ষী দিয়ে, চব হাৰাম হয়, চব গুনাহগাৰ হয়। কোৰাণ মজিদত আহিছে, ইয়া আইয়ুহাল্লাযীনা আমানুত্তাকুল্লাহা ওয়াযাৰু মা বাকিয়া মিনাৰ ৰিবা ইন কুনতুম মুমিনিন ফা ইল্লাম তাফআলু ফা'যানু বিহাৰবিন মিনাল্লাহি ওয়া ৰাসূলিহি। সুদৰ কাৰণে ইমান কঠোৰ কঠোৰ লফজ ইস্তেমাল কৰিছে আল্লাহ তাআলাই। বেলেগ গুনাহৰ কাৰণে, জিনাহৰ কাৰণে, মদ খোৱাৰ কাৰণে, গাহৰি মাংস খোৱাৰ কাৰণে, এইবোৰৰ কাৰণে ইমান কঠোৰ কঠোৰ শব্দ ব্যৱহাৰ কৰা নাই। সুদৰ কাৰণে ইমান কঠোৰ কঠোৰ শব্দ ব্যৱহাৰ কৰিছে। আল্লাহ তাআলাই কৈছে, এই ইমানদাৰ বান্দাসকল, তোমালোকে আল্লাহক ভয় কৰা আৰু সুদৰ এই কাৰবাৰবোৰ তোমালোকে নকৰিবা যদি তোমালোক প্ৰকৃত মুমিন হয়। আৰু যদি তোমালোকে এইবোৰ নকৰা, সুদ যদি তোমালোকে এৰি নিদিয়া, তেতিয়াহ'লে তোমালোকে আল্লাহ আৰু আল্লাহৰ ৰছুলৰ লগত যুদ্ধ কৰিবৰ কাৰণে সাজু হৈ যোৱা। কিমান ডাঙৰ ৱাইড হয়! আল্লাহ আৰু আল্লাহৰ ৰছুলৰ লগত যুদ্ধ কৰা কিমান ডাঙৰ এটা কথা, কিমান ডাঙৰ গুনাহ। আল্লাহ তাআলাই কোৰাণ মজিদত ঘোষণা কৰি দিছে, ফা ইল্লাম তাফআলু ফা'যানু বিহাৰবিন মিনাল্লাহি ওয়া ৰাসূলিহি। তোমালোকে যদি এইবোৰ নকৰা, বাদ নিদিয়া, তেতিয়াহ'লে তোমালোকে আল্লাহ আৰু আল্লাহৰ ৰছুলৰ লগত যুদ্ধ কৰিবৰ কাৰণে সাজু হৈ যোৱা। আকৌ আল্লাহ তাআলাই কোৰাণ মজিদত কৈছে, আৰু এক জেগাত কৈছে, আল্লাযীনা ইয়াকুলুনাৰ ৰিবা লা ইয়াকুমুনা ইল্লা কামা ইয়াকুমুল্লাযী ইয়াতাখাব্বাতুহু আশ-শাইতানু মিনাল মাছ। যিসকল মানুহে সুদৰ কাৰবাৰ কৰিব, সুদ খাব, সুদৰ লেনদেন কৰিব, সেইবোৰ মানুহ কিয়ামতৰ দিনাখন যেতিয়া উঠিব, কিয়ামতৰ দিনাখন যেতিয়া সাৰ পাব, তেতিয়া সেইবোৰ মানুহ এনেকৈ ধৰণৰ উঠিব যেনেকৈ মানুহক জিন্নাতে ধৰিলে, শয়তানে ধৰিলে মানুহ যেনেকৈ পাগলৰ দৰে হৈ যায়, একেবাৰে লেবেজান হৈ যায়, ঠিক তেনেকৈ তেওঁলোক কিয়ামতৰ দিনাখন উঠিব। কিমান ডাঙৰ ডাঙৰ ৱাইড হয়, কিমান বেয়া কাম হয় সুদটো, কিমান নাজাইজ হয়, হাৰাম হয়। কিন্তু আমি
সুদটো একেবাৰে সহজ বুলি ভাবি আমি সুদৰ কাৰোবাৰ কৰি আছোঁ। আল্লাহ তালাক আমি এইটো হিচাপ দিব লাগিব। কিয়ামতৰ দিনাখন আল্লাহ তালা সুধিব, তোমালোকে ক'ৰ পৰা উপাৰ্জন কৰিছিলা আৰু ক'ত খৰচ কৰিছা, কেনেকৈ উপাৰ্জন কৰিছা আৰু কেনেকৈ খৰচ কৰিছা। ইয়াৰ যিটো উত্তৰ আমি দিব নোৱাৰোঁ, আমি লৰচৰ হ'ব নোৱাৰিম। গতিকে আমি যাতে ইনকম কৰাটো, উপাৰ্জন কৰাটো হালাল তৰিকা দি উপাৰ্জন কৰিব পাৰোঁ আৰু হালাল কামত যাতে আমি এইটো খৰচ কৰিব পাৰোঁ, আল্লাহৰ ৰাস্তাত যদি খৰচ কৰিব পাৰোঁ, আল্লাহে আমাক সকলোকে তৌফিক দান কৰক। আৰু সুদৰ নিচিনা বেয়া কাম, সুদৰ নিচিনা গুনাহৰ কাম, সুদৰ নিচিনা হাৰাম কামৰ পৰা আমাক আল্লাহে সকলোকে হেফাজত কৰক। ওয়া মা আলাইনা ইল্লাল বালাগ। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।